Hello guys, আপুনি হয়তো বজাৰলৈ যায় বজাৰত আপোনাৰ ডেইলি ইউজেস যিবিলাক প্ৰডাক্ট আছে সেইবিলাক কিনতে আপুনি এটা কথা মন কৰা নে এই যিবিলাক প্ৰডাক্ট আপুনি কিনে টুথপেষ্টে হওক খোৱা বস্তুৱে হওক বা বিভিন্ন ধৰণৰ ডিটাৰজেন্ট পাউডাৰ বা যিবিলাক প্ৰডাক্ট আছে এই প্ৰডাক্ট বিলাকৰ নামৰ কাষত এটা সৰুকৈ RCTM বা কিবা এনেকুৱা সিম্বল কিছুমান দিয়া থাকে ৰেড কালাৰৰ পিংক কালাৰৰ আপোনালোকৰ বহুতে হয়তো এইটো জানিবলৈ ইচ্ছা কৰে কিন্তু মানে উত্তৰ নাপায় আৰু কিছুমানে হয়তো মানে ভাবে আৰু যে পালুৱে যেহেতু বস্তুটো আৰু এইবিলাক জানি কি হ'ব সো ইগনোৰ কৰি দিয়ে মই যিবিলাকে জানিবলৈ ইচ্ছা কৰে সেই বিলাকৰ কাৰণে মই ভিডিঅ'ত একচুৱেলি বনাইছো সো যদি আপুনি এই প্ৰডাক্টবোৰৰ বিষয়ে নাজানে কিয়নো দিয়া যায় আৰু দিলেনো কি হয় নিদিলেনো মানে কি হয় কিনো বুজায় সেইখিনি মই সমস্ত কথাখিনি এই ভিডিঅ'ত আপোনাক বুজাবলৈ চেষ্টা কৰিম তন্নকৈ তো ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা কৰিছোঁ যদি মোৰ চেনেলত আপুনি নতুনকৈ আহিছে তেনেহ'লে সাবস্ক্ৰাইব বুটামটো টিপি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ইয়াৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিয়ক যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ পৰা নটিফিকেশ্যন আপুনি আগতে পায় তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ কিছুমান ৰাইটাৰে আপোনাৰ বিখ্যাত কিছুমান গ্ৰন্থ লিখি থৈ গৈছে যিবোৰৰ মূল্য আমি কেতিয়াও গণনা কৰিব নোৱাৰো আৰু সেইবিলাক গ্ৰন্থৰ নামৰ কাষত সাধাৰণতে চি লিখা থকা দেখা যায় যাতে এই কিতাপবোৰৰ নামবোৰ কোনোবাই নকল কৰি বা বেলেগ কিতাপ এখন উলিয়াই দিব নোৱাৰে তদুপৰি আপোনাৰ কিছুমান লাইন আছে যিবিলাক বিখ্যাত বিজ্ঞানী আৰু যিবিলাক দাৰ্শনিকে কৈ গৈছে কিছুমান মানে উক্তি যিবিলাক অতিকৈ মূল্যবান উক্তি সেইবিলাক উক্তিবোৰ যাতে বেলেগে কপি কৰি দাবী কৰিব নোৱাৰে যে এই উক্তিটো মই কৈছিলো তাৰ বাবে সেই লাইটমণ্ডৰ কাষত চি লিখা থাকে সাধাৰণতে যেনে ধৰক আইনষ্টাইনে কৈছিল E=mc² বা ৰুছে কৈছিলে কিবা এটা মানে এটা লাইন এটা যাতে সেই লাইনটো বেলেগ এজনে দাবী কৰিব নোৱাৰে যে ৰুছই নহয় মই কৈছিলো তাৰ বাবে এই লাইনটোৰ কাষত চি লিখা থকা দেখা যায় আপোনাৰ হাতত থকা প্ৰডাক্টৰ যদি কাষত এনেকুৱা এটা সিম্বল দেখা পাইছে গ্ৰীণ কালাৰৰ তেনেহলে আপুনি জানিব যে এই যিটো প্ৰডাক্ট হয় আপোনাৰ হাতত থকা এই প্ৰডাক্টটো ভেজিটেবল হয় উদ্ভিদৰ পৰা বনোৱা হ'ব পাৰে বা আপোনাৰ গাখীৰৰ পৰা বনোৱা হ'ব পাৰে ঠিক তেনেকৈ আপোনাৰ যিটো প্ৰডাক্ট আছে এই প্ৰডাক্টৰ কাষত যদি ৰেড কালাৰৰ এনেকুৱা এটা সিম্বল দেখা পাইছে তেনেহলে প্ৰডাক্টটো আপুনি বুজিব যে এইটো নন ভেজিটেবল হয় অৰ্থাৎ এইটো কেমিকেল হ'ব পাৰে বা অন্য কিবা বস্তুৰ পৰা বনোৱা হ'ব পাৰে যদিহে যিটো নাম আছে এই নামটোৰ কাষত R লিখা ৰাখে তেনেহলে আপুনি জানিব যে সেই যিটো কোম্পানীৰ নাম আছে প্ৰডাক্ট হয় সেই কোম্পানীটো প্ৰডাক্টটো ৰেজিষ্টাৰ কৰা হৈছে সেইটো বেলেগে নাম দি সেই কোম্পানীটোৰ মানে প্ৰডাক্টটো ব্যৱহাৰ কৰিব নোৱাৰিব আৰু কিছুমান আছে যিবিলাকৰ মানে ট্ৰেডমাৰ্ক কৰোৱা হয় যিবিলাক ডাঙৰ কৰ্পৰেট কোম্পানী সেইবিলাকে সিহঁতৰ যি লোগো থাকে ধৰক টাটা মহিন্দ্ৰা কোকা কোলা পেপচি সেইবিলাক কোম্পানীয়ে কি কৰে যিটো সিহঁতৰ লোগো হয় সেই লোগোটো ট্ৰেডমাৰ্ক কৰাই যাতে সেই লোগোটো বেলেগ কোম্পানীয়ে মানে ৰিইউজ কৰিব নোৱাৰে তাৰ উপৰিও যিবিলাক অটোমোবাইলছ কোম্পানী আছে অটোমোবাইলছ কোম্পানীবিলাকে যিবিলাক গাড়ীৰ ডিজাইন হয় সেই ডিজাইনবিলাক বা মোবাইল কোম্পানী যিবিলাক আছে সেইবিলাকৰ যিবিলাক ডিজাইন হয় সেই ডিজাইনবিলাকত ট্ৰেডমাৰ্ক কৰাই যাতে সেই কোম্পানীবিলাকৰ যিবিলাক এই প্ৰডাক্ট হয় এই প্ৰডাক্টবিলাক বেলেগে মানে ব্যৱহাৰ কৰিব নোৱাৰে কপি কৰিব নোৱাৰে তাৰ বাবে সেইটো ট্ৰেডমাৰ্ক কৰা হয় সেইকাৰণে তো কাষত সেই প্ৰডাক্টৰ কাষত বা লোগোটোৰ কাষত TM লিখা থাকে কথাখিনি মই বুজাই দিলো আপুনি হয়তো বুজি পাইছে সো যদি আপুনি বুজি পাইছে আৰু কিবা যদি আপুনি কনফিউজন থাকি গ'ল তেনেহলে মোক তলত কমেন্ট কৰি জনাব পাৰে আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো আহিবলগীয়া নতুন ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ ইমানে ধন্যবাদ